हेलो बंधु बान्धवीসকল পোনপ্ৰথমে মই আপোনালোকক মোৰ ইউটিউব চেনেল হাইভাৰ্ছ ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ' অসম দিৱস বা চুকাফা দিৱসৰ বিষয়ে। বন্ধু বান্ধৱীসকল আমি এই ভিডিঅ'টোত জানিম অসম দিৱস বা চুকাফা দিৱস কৰ পৰা কেনেকৈ সৃষ্টি হ'ল। ইয়াৰ আগতে আমাক জানিব লাগিব চুকাফাৰ বিষয়ে। বন্ধুসকল চুকাফাৰ সম্পূৰ্ণ নাম আছিল চাওলুং চুকাফা। তেওঁৰ মাতৃৰ নাম আছিল বিলাকখাম সেন আৰু পিতৃৰ নাম আছিল চাও চাং নেও। তেওঁৰ 1268 খ্ৰীষ্টাব্দত চৰাইদেউত মৃত্যু হয় আৰু চৰাইদেউত তেওঁৰ সমাধিস্থল বনোৱা হয়। বন্ধু বান্ধৱীসকল আজি আমি যিখন অসমত ইমান হাঁহি ফূৰ্তিৰে আছোঁ, ভূগোলৰ মানচিত্ৰত যিখন অসম আমি দেখিবলৈ পাওঁ, এই অসমখনৰ সৃষ্টি হৈছিল 1228 খ্ৰীষ্টাব্দত চুকাফাই পাটকাই পৰ্বত পাৰ হৈ অসমত আহি ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাৰ পিছত, মানে পাটকাই পৰ্বত পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত অহাৰ পিছতহে এই আহোম ৰাজ্যৰ সৃষ্টি হৈছিল। প্ৰথমে এই আমাৰ অসম ভূখণ্ডখন আছিল তিৱা, কছাৰী, বড়ো, ৰাভা, মিচিং, দেউৰী, ডিমাচা, বৰা, মৰাণ ইত্যাদি জনগোষ্ঠীয় লোকসকলৰ অধীনত। চুকাফাই অহাৰ পিছত এই মানুহসকলক, এই জনগোষ্ঠীয় লোকসকলক একেলগ কৰিছিল। প্ৰথমে তেওঁলোকৰ মাজত কোনো মিলা প্ৰীতি নাছিল। তেওঁ বহুত বিচক্ষণতাৰে যুদ্ধ বিগ্ৰহ বাদ দি, যুদ্ধ বিগ্ৰহ এৰাই চলি ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা এই সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহক একত্ৰিত কৰি বৰ অসম গঢ় দিয়াত আৰু অসমীয়া জাতি গঢ়ি তুলিছিল। তেখেতে আনকি তেওঁৰ নিজা ভাষা টাই আৰু তেওঁৰ ধৰ্ম টাও তেওঁ ত্যাগ কৰি এক নতুন ভাষাৰ সৃষ্টি কৰিছিল। এই মহান আদৰ্শক, তেওঁৰ এই মহান আদৰ্শক অনুপ্ৰেৰণাভাৱে লৈ আহোমে 600 বছৰ অসমত ৰাজত্ব কৰিছিল। বন্ধু বান্ধৱীসকল চুকাফা আছিল মংগোলীয় শান টাই বংশৰ লোক। নিজ ৰাজ্য মাওলুং এৰি অহাৰ সময়ত তেওঁ ৯,০০০ মানুহেৰে গঠিত এদল লোক আৰু প্ৰায় ৩০০ হাতী আৰু ঘোঁৰা লগত লৈ আহিছিল। তেওঁ ১৩ বছৰ জোৰা কাল পাটকাই পৰ্বতৰ আশে পাশে ঘূৰি ফুৰিছিল। ফুৰি খামজাং নামৰ এখন ঠাইত তেওঁ উপস্থিত হয় আৰু সেইখন ঠাইত তেওঁ নগা লোকসকলৰ লগত যুদ্ধত লিপ্ত হয় আৰু নগা লোকসকলক যুদ্ধত পৰাস্ত কৰি ভৈয়ামৰ ফালে গতি কৰি নামৰূপত উপস্থিত হয়। তাতে তেওঁ বিভিন্ন জাগাত ৰাজধানী পতাৰ বাবে বিভিন্ন জাগাত বিভিন্ন ঠাই বিচাৰি ফুৰিছিল আৰু অৱশেষত চৰাইদেউত উপস্থিত হয়। চৰাইদেউখন নিৰাপদ বুলি ভাবি তেওঁ তাতে ৰাজধানী স্থাপন কৰে আৰু ইয়াৰ আশে পাশে থকা বৰা আৰু মৰাণ জনগোষ্ঠীয় লোকসকলক তেওঁ সম্প্ৰীতিৰ নিদৰ্শনেৰে বশ কৰে। এই বৰা আৰু মৰাণ লোকসকলে এই নতুনকৈ আগমন হোৱা টাই বংশীয় লোকসকলৰ প্ৰতিও বেয়া ভাৱ প্ৰকাশ কৰা নাছিল। এই নৱাগত লোকসকল অসম মানুহ আৰু ইয়াৰ পৰাই কালক্ৰমত অহম শব্দৰ উৎপত্তি হয় আৰু আহোমে অধিকৃত কৰা ভূখণ্ডখনৰ নাম অসম হৈ পৰে। বন্ধু বান্ধৱীসকল আমি জানিলোঁ চুকাফাৰ বিষয়ে অলপ। এতিয়া আমি আমাৰ মেইন উদ্দেশ্যত আহিম যে অসম দিৱস বা চুকাফা দিৱস কৰ পৰা আহিল, কেনেকৈ উৎপন্ন হ'ল। বন্ধু বান্ধৱীসকল 1972 চনত ছৈখোৱাৰ আহোম গাঁৱৰ বিশিষ্ট সমাজকৰ্মী ভীমাকান্ত বৰুৱাগোহাঁইয়ে হাত ৰাজ্য মাৰি এক কৰা স্বৰ্গদেউ চুকাফা নামত কিবা এটা কৰাৰ মন মেলিলে। তেতিয়া তেওঁ শদিয়াৰ মৌজাদাৰ আৰু শদিয়াৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনাত বহি শদিয়াৰ ৰাজগড় প্ৰাথমিক বিদ্যালয়ত
1972 চনতে পাটকাই পৰ্বত অতিক্ৰম কৰা চুকাফাৰ নামত চুকাফা দিৱস উদযাপন কৰিলে আৰু সেই বছৰৰ পিছত অৰ্থাৎ 1973 চনত একেখন ঠাইতে ধুমধামেৰে চুকাফা দিৱস উদযাপন কৰা হয় আৰু এই উদযাপনত বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে যথেষ্ট সঁহাৰি আগবঢ়াইছিল। এই সভাখনত সভাপতিত্ব কৰিছিল ডক্টৰ লীলা গগৈয়ে আৰু তেওঁ বক্তৃতা প্ৰসংগত 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস হিচাপে চৰকাৰী ঘোষণা কৰিবলৈ দাবী জনায় আৰু এখন প্ৰস্তাৱ আগবঢ়ায়। তাৰপিছত 1987 চনত ডক্টৰ লীলা গগৈ, পদ্ম বৰকটকী আৰু ডক্টৰ ধ্ৰুৱজ্যোতি বৰাই 1 মাৰ্চৰ তাৰিখে আজিৰ সময় কাকতত চুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি 2 ডিচেম্বৰ তাৰিখতে চুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায় আৰু সেই বছৰৰে 2 ডিচেম্বৰত জজ খেলপথাৰত চৰকাৰী পৃষ্ঠপোষকতাত চুকাফা দিৱসৰ আয়োজন কৰা হয় আৰু তাতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আৰু তেখেতে এই 2 ডিচেম্বৰ দিনটোক অসম দিৱস হিচাপে চৰকাৰীভাৱে বন্ধ ঘোষণা কৰে আৰু অসম দিৱস হিচাপে 2 ডিচেম্বৰ তাৰিখক চৰকাৰীভাৱে স্বীকৃতিও প্ৰদান কৰে। তেতিয়াৰ পৰাই আমি অৰ্থাৎ 1987 চনৰ পৰাই অসম দিৱস হিচাপে পালন কৰি আহিছোঁ। ইয়াৰ আগতে এই দিনটো চুকাফা দিৱস হিচাপে পালন কৰি অহা হৈছিল। গতিকে অসম ৰাজ্যখন সৃষ্টি কৰাত তেতিয়া অসম দেশ বুলি কৈছিল। অসম দেশখন সৃষ্টি কৰাত এই চুকাফাৰ যথেষ্ট অৱদান আছে। চুকাফাই সৃষ্টি কৰিছিল। গতিকে এই মহান বীৰ যোদ্ধাগৰাকীক আমি স্মৰণ কৰোঁ 2 ডিচেম্বৰ তাৰিখে। গতিকে তেতিয়াৰ পৰাই আমি অসমীয়া সমাজে 2 ডিচেম্বৰ তাৰিখটো চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি আহিছোঁ। বন্ধু বান্ধৱীসকল, আজি এইখিনিয়ে। ভিডিঅ'টো নিশ্চয় আপোনালোকে অলপ ভাল পাইছে, কাৰণ আমাৰ অসমৰ বিষয়ে যিহেতু বনাইছোঁ আপোনালোকে সহযোগ কৰিব লাগিব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।